সো গাইস এটো ভিডিও বহুত ছুটি হ'ব কাৰণ মই কতো যাব পৰা না আৰু মোৰ ফেসটো আপোনালোকক দেখাব নোৱাৰো কাৰণ তাতে ইনফেকশন হৈছে বহুত আৰু তাৰ কাৰণে মানে আমাৰ মাহাতে কৈছে যে ফেসটো এতিয়া দেখাব নালাগে কাৰণ বহুত জলদি দেখাম কাৰণ ফেসৰ কথা না গাইস আপোনালোকতো জানেই তাৰ পিছত মানে বহুত মই মেডিসিন খাই আছো মোৰ গাটো এনি টাইম ভাল নাথাকে মাজে মাজে মানে মোৰ অলপ বেয়া লাগি যায় গাটো তাৰ কাৰণে আৰু আজিও মানে কতো যাব খোজা নাছিলো বাট ই কৈছে কি বলা অলপ ফুৰি আহিবা গা চা ভাল লাগিব গাইস তাৰ কাৰণে গলো সো ষ্টাৰ্ট কৰো ভিডিওটো। হেল্ল' গাইজ কি খবৰ আশা কৰোঁ চবৰে ভালেই আমাৰো ভালেই তো বৰ্তমান এতিয়া আমাৰ বাইদেউ এতিয়া খোজকাঢ়িব পাৰিছে অকণমান ভাল হৈছে ন তো কিবা এটা কৈ দিয়া গাইস অকমান ভাল হৈছে মই আজি আৰু ড্ৰেছিং কৰিব যাব লাগে মানে ইভিনিঙে যাম ইভিনিঙতে সো এতিয়া মাথা গোটেই চুলি বালি হৈ আছিল পৰোতে মানে গোটেই বালি আছিল না বালি হৈ আছিল সো এতিয়া মানে মাথাটো ধুও আৰু ধুই কিনে আমি যাম আৰু আমি ধুই কিনে ড্ৰেছিং কৰিব গৈ আছোঁ তো ভিডিঅ'টো চাই থাকক ভালকৈ দেখা আছে তো গাইজ এই মানে মূৰত বহুত ধূলি আছে এইটো মানে সিদিনাখন তেনেকৈ আহি পেলাই বিচনাত তেনেকৈ শুই আছিল নহয় বেচেৰীজনী এতিয়া ভাবিছোঁ মূৰটো ধুই দিওঁ তাই আৰু বাথৰুম যাব নোৱাৰে যে সেইকাৰণে এইকণতে মূৰটো ধুই দিছোঁ এতিয়া মাকে ধুনীয়াকৈ মূৰটো তো গাইজ আমি এতিয়া যাব ওলাইছোঁ হস্পিটেললৈ এই ড্ৰেছিং কৰাব তো এটা মূৰ ওলাই হৈ গ'ল আমাৰ এক চাওক কি ধুনীয়াকৈ ওলাইছে ছোৱালীজনী গাইজ এতিয়া তাইক হস্পিটেল লৈ আহিলোঁ গাইজ হেল্ল' গাইজ গুড মৰ্ণিং তো কালি বেছি ভিডিঅ' বনাব নোৱাৰিলোঁ চ' আজি বনাই আছোঁ তো দেখা আছোঁ তাই কি কৰি আছে তাই লাহে লাহে খোজকাঢ়িব পাৰিছে তো ভাল লাগিছে মনটো খোজকাঢ়িব পাৰিছে কাৰণে তাইক দেখা ক'ত গ'লাই হেৰি মই খোজকাঢ়িব পৰা হৈ গ'লো আৰু আহি আছোঁ মোৰ নিউ মুছানত আপোনালোকে ছাপৰ্ট কৰিব যাতে মই বহুত জলদি আহিব পাৰোঁ সেইটো মুছানত নাই বহুত জলদি লাহে লাহে ৰিকভাৰী হ'লে হ'ল বেছি জলদি হ'ব নালাগে লাহে লাহে যাতে ভাল হয় মোৰ অৱস্থা চাওক মোৰ অৱস্থা এতিয়া অকণমান লেভেল মাৰিছিলে খোজকাঢ়িব পাৰোঁ বুলি কিন্তু এতিয়া আকৌ খোজকাঢ়িব নোৱাৰা হৈ গ'ল মোৰ এইটোৱে প্ৰব্লেম মানে কি হ'ব গান ফাটেতো ফাটে নাভাবি না খাটে বুলি যে ডাইলগ এটা আছে এই লগত তেতিয়া তেনেকুৱা গান ফাটেতো নাভাবি না গাইজ ইউ বহুত পাগল তো গাইজ মই এতিয়া অলপ খোজকাঢ়িব পৰা হ'লোঁ আৰু অলপ ভাল পাইছোঁ আৰু ফেচটো ইমান দেখাব নোৱাৰোঁ কাৰণ ফেচটো বহুত ইনফেকশ্যন হৈ গৈছে মোৰ মানে গালত তাৰ কাৰণে আৰু হেৰি এই ৰাজে শুই আছে আৰু আমাৰ মাদাৰে মানে বজাৰৰ পৰা আমাৰ দুটাৰে কাৰণে ফল মূল অলপ লৈ আহিছে আৰু ডালিমটো আমি খালোঁ বাৰু দুটাই মিলি সেয়ে আৰু বাই বাই গাইজ সো এই তেল ভৰাই আছে আৰু আমি যাওঁ আৰু এইমাত্ৰ আমি ঘৰ আহি পালোহি তো এই বহুত দিন হ'ল ফুৰাব লৈ যোৱা নাছিলোঁ চ' এতিয়া লৈ গৈছোঁ তেলো ভৰাই আহিলোঁ অলপ মানে ফুৰাও হ'ল মোৰ মনটো ভাল লাগিছে আজি কাৰণ বহুত দিন হ'ল মই ঘৰৰ বাহিৰত ক'তো যোৱা নাছিলোঁ হয় কালি মানে হস্পিটেল গৈছিলোঁ কিন্তু ক'তো ফুৰা হোৱা নাছিল এনেই আৰু ৰাস্তাই গৈ আহিলোঁ ইয়াৰে তো ইয়াক অকণ ফুৰাব লৈ গৈছিলোঁ তো এই মানে ঘৰত মানে 3 দিন 4 দিন মানে ঘৰৰ ভিতৰতে পৰি আছিল ন তো আমনি লাগিছে বড়ো লাগিছিল বেচাৰীজনী তো লৈ গ'লোঁ তো এতিয়া ঘৰ আহি পালোহি ভিডিঅ' ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো লগ পাই আছোঁ নতুন এটা ভিডিঅ'টো বাই বাই গাইছ